নমস্কাৰ, আন এটি ভিডিঅ'লৈ মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি যাম অসমৰ ঐতিহ্যপূৰ্ণ স্থলী মহামৃত্যুঞ্জয় মন্দিৰলৈ। আমি আগবাঢ়িছোঁ, এইখন গাড়ীৰে আমি যাত্ৰা আৰম্ভ কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওৰাঙত ভাবিলোঁ কি একাপ চাউল আড্ডা লওঁ, গোটেইকেইটা বহি ওৰাঙত এয়া আমি চাউল আড্ডা ল'ব ওৰাঙৰ বোলে মিঠাই খাব লাগে, ওৰাঙৰ মিঠাই আমি খাওঁ। মিঠাই লৈছোঁ আমি চবেই। সেই পাই গ'লো মৃত্যুঞ্জয়লৈ যোৱা ৰাস্তা। গাঁৱৰ মাজে মাজে আমি গৈ আছোঁ মৃত্যুঞ্জয় অভিমুখে। সুন্দৰ পৰিৱেশ। ৰাস্তাটো সৰু যদিও সুন্দৰ ৰাস্তা দেই, মজা লাগে। এয়া ভক্তসকল আহিছে ইয়ালৈ। শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ। ৱেলকাম মৃত্যুঞ্জয় মন্দিৰ। আমাৰ মাইনা এই ভাগৰি গৈছে, শুয়ে আহিছে। তাইৰ অৱস্থা চাওক না, কি হৈ গৈছে। শুই তাইৰ অৱস্থা নোহোৱা হৈ গৈছে। আমাৰ মোৰ এইটো ভাগিনটোৰ অৱস্থা নাই, কি শুই একেবাৰে অৱস্থা বেয়া হৈ গৈছে তাৰ। এয়া আমাৰ পৰিয়ালবৰ্গ। এইটো ফ্ৰেছ, এইটো নতুনটো পুৰা ফ্ৰেছ হৈ আছে। পাই গলো কি প্ৰকাণ্ড শিৱলিংগ। এইটোৱে হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ শিৱলিংগ। কি ডাঙৰ ৰে, কিমান ভক্তৰ আগমন ঘটিছে। কি মজা লাগিছে ৰে। চাওক না, প্ৰকাণ্ড শিৱলিংগ। মহামৃত্যুঞ্জয় মন্দিৰৰ সুন্দৰ পৰিৱেশ। কি ডাঙৰ। আমি গাড়ীখন পাৰ্কিঙৰ পিনে আগবাঢ়িছোঁ। ইয়াতে পাৰ্কিং কৰি থ'ম, তাৰপিছত দেখুৱাই যাম প্ৰতিটো মুহূৰ্ত। আপোনালোকে হয়তো জ্ঞাতই যে ভাৰতৰ ভিতৰত থকা 126 ফুট উচ্চতাৰ এইটোৱে হৈছে মৃত্যুঞ্জয় মন্দিৰ। মই যিমান দূৰ জানো, প্ৰবাদ অনুসৰি গুৰু শুক্ৰাচাৰ্যই বহুত হাজাৰ বছৰ আগতে ইয়াতে এই ভূমিখিনিত মৃত্যুঞ্জয় যজ্ঞ কৰিছিল। মৃত্যুঞ্জয় মানে হৈছে বিদ্যা। এই বিদ্যাই প্ৰয়োগ কৰি গুৰু শুক্ৰাচাৰ্যই এই ভূমিত মৃত্যুঞ্জয় প্ৰতিষ্ঠা কৰিছিল আৰু কালক্ৰমত ইয়াৰ ইতিহাস উদ্ধাৰ কৰিছিল কোনে? বাবা ভৃগুগিৰি মহাৰাজে। গোটেই ভাৰতৰ ভিতৰত এই ঠাইখিনিক লৈ আৰু দুঠাইত মৃত্যুঞ্জয় যজ্ঞ কৰা হয়, ছিকিমত কৰা হয় আৰু নাচিকত কৰা হয়। শিৱ ভক্তবোৰ ইয়াত প্ৰায়ে আগমন ঘটে, বিভিন্ন ভক্ত ইয়াত আগমন ঘটা যায়।
ধুনীয়া ধুনীয়া সঁচাই ধুনীয়া দেই মন শান্তি পৰি যায় অ' গড ইয়ালৈ যদি আহে প্ৰথমতে ইয়াতে ছাতিভাগ দিব দি কিনে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব কিন্তু মনত ৰাখিব দিনৰ 12:30 বজালৈহে মন্দিৰটো খোলা থাকে তাৰপিছত 1:30 বজাৰ পিছত পুনৰ মন্দিৰটোৰ মুখ্য দুৱাৰটো খোল খায় ইয়াত আহি পোনপ্ৰথমতে চাকি আপোনালোকে সেৱাভাগ কৰিব কৰি কিনে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব এয়া ইয়াত বিভিন্ন ভক্তৰ আগমন ঘটিছে চাওক কিমান ভক্ত শাৰী শাৰীকৈ লাইন পাতি আছে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে এইটোৱে হৈছে মন্দিৰৰ মুখ্য দ্বাৰ এইটোৱে হৈছে মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰভাগৰ দৃশ্য কি সুন্দৰ সুন্দৰ ফটো জয় শিৱ আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ৰিপনছ ডেষ্টিনেশ্যনৰ এই ভিডিঅ'টো জয় হিন্দ